আজি গুৱাহাটীৰ পৰা আমাৰ মুখ্য সচিব আৰু আমাৰ সিনিয়ৰ অফিচাৰসকল আছিলে আৰু মই নতুন দিল্লীত আছিলোঁ। আমি এখন ভিডিঅ' কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, যাৰ জৰিয়তে আমি ৰাজ্যখনৰ 2 লাখ যুৱকক আত্মসংস্থাপনৰ বাবে 2 লাখ টকা কৰি এটা তেওঁলোকক সহায় কৰাৰ যেটো এটা আমি আঁচনি বনাইছোঁ, তাক আমি চূড়ান্ত ৰূপ দিয়াৰ বাবে আজিৰ ভিডিঅ' কনফাৰেন্সত আমি কথা বতৰা পাতিছিলোঁ আৰু আমি আঁচনিখন এক প্ৰকাৰ চূড়ান্ত কৰিছোঁ। অহা 23 বা 24 তাৰিখৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন খুলি দিম। গতিকে যেটো লাষ্ট মিনিট আমাৰ যিবিলাক ইস্যু আছিলে সেইখিনি আজি আমি ফাইনেলাইজ কৰিলোঁ। মই আজি আৰু কালি মই ৰাজস্থানত আছোঁ, পৰহি গুৱাহাটী। এমপিত 3 দিন, ছত্তীশগড়ত এদিন, 4 দিন হৈ গ'ল। আজি আৰু কালি ৰাজস্থান, তাৰপিছত গুৱাহাটী। আজি গুৱাহাটীৰ পৰা আমাৰ মুখ্য সচিব আৰু আমাৰ সিনিয়ৰ অফিচাৰসকল আছিলে আৰু মই নতুন দিল্লীত আছিলোঁ। আমি এখন ভিডিঅ' কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, যাৰ জৰিয়তে আমি ৰাজ্যখনৰ 2 লাখ যুৱকক আত্মসংস্থাপনৰ বাবে 2 লাখ টকা কৰি এটা তেওঁলোকক সহায় কৰাৰ যেটো এটা আমি আঁচনি বনাইছোঁ, তাক আমি চূড়ান্ত ৰূপ দিয়াৰ বাবে আজিৰ ভিডিঅ' কনফাৰেন্সত আমি কথা বতৰা পাতিছিলোঁ আৰু আমি আঁচনিখন এক প্ৰকাৰ চূড়ান্ত কৰিছোঁ। অহা 23 বা 24 তাৰিখৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন খুলি দিম। গতিকে যেটো লাষ্ট মিনিট আমাৰ যিবিলাক ইস্যু আছিলে সেইখিনি আজি আমি ফাইনেলাইজ কৰিলোঁ। মই আজি আৰু কালি মই ৰাজস্থানত আছোঁ, পৰহি গুৱাহাটী। এমপিত 3 দিন, ছত্তীশগড়ত এদিন, 4 দিন হৈ গ'ল। আজি আৰু কালি ৰাজস্থান, তাৰপিছত গুৱাহাটী। আজি গুৱাহাটীৰ পৰা আমাৰ মুখ্য সচিব আৰু আমাৰ সিনিয়ৰ অফিচাৰসকল আছিলে আৰু মই নতুন দিল্লীত আছিলোঁ। আমি এখন ভিডিঅ' কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, যাৰ জৰিয়তে আমি ৰাজ্যখনৰ 2 লাখ যুৱকক আত্মসংস্থাপনৰ বাবে 2 লাখ টকা কৰি এটা তেওঁলোকক সহায় কৰাৰ যেটো এটা আমি আঁচনি বনাইছোঁ, তাক আমি চূড়ান্ত ৰূপ দিয়াৰ বাবে আজিৰ ভিডিঅ' কনফাৰেন্সত আমি কথা বতৰা পাতিছিলোঁ আৰু আমি আঁচনিখন এক প্ৰকাৰ চূড়ান্ত কৰিছোঁ। অহা 23 বা 24 তাৰিখৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন খুলি দিম। গতিকে যেটো লাষ্ট মিনিট আমাৰ যিবিলাক ইস্যু আছিলে সেইখিনি আজি আমি ফাইনেলাইজ কৰিলোঁ। মই আজি আৰু কালি মই ৰাজস্থানত আছোঁ, পৰহি গুৱাহাটী। এমপিত 3 দিন, ছত্তীশগড়ত এদিন, 4 দিন হৈ গ'ল। আজি আৰু কালি ৰাজস্থান, তাৰপিছত গুৱাহাটী।